তো নমস্কাৰ আছে ভালে তো আজি আমি এনেকুৱা এটা ৰিলছৰ ওপৰত কথা পাতিম যিকেইটা ৰিলছ আছে তোমালোকেও ক'বা যে এইকেইটা ৰিলছ আমি হাহুনে কান্দুনে গালি দিওঁ ইহঁতক তো আহা বেছিভাগ চৰি নকৰোঁ লেটছ ষ্টাৰ্ট দিছ ভিডিঅ' तो क्या किया ला 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 ये ला 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 Justice for Jugen guys ভিডিওটো যদি চাই আছা তোমালোকে কমেন্ট সেকশনটো খোলা আছে কমেন্ট সেকশনত লিখি দিও Justice for Jugen বুলি না বাকিবোৰ বাৰু মই বাদেই দিলো এটো কি আছিল বাট দিনা শ্ৰীমতী এই অত্যাচাৰ খুবত জুগেনে নিজৰ জীৱন হেৰাব এটো একদম সিধা কথা বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে নেকি বগৰী গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে আপোনালোকে ইমান তললে নামি গৈছে আজমলৰ নিচিনা এজন মানুহক এই সিৰিয়াসলি আৰু মানুহ ইমান তললে নামিব পাৰে মানে বগৰী গছৰ তলত কি এইবিলাক বগৰী গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে নহয় গুণ একদম নহয় বগৰী গছ লিলিমাই কৰিবলৈ উপযুক্ত জংঘল কেনেকৈ হ'ব পাৰে যদি লিলিমাই কৰিবলৈ ইমানে ইচ্ছা আছে তেনেহলে হাবি নাইবা জংঘলত যাব নাইবা বাগানত যাব লাগে তাত ইমান ধুনীয়া সুবিধা আৰু মানুহে গৈ কি কৰিছে বগৰী গছৰ তলত লিলিমাই মোৰ কথাটো কি মানুহ যেতিয়া মানুহৰ দৰে কৰিব লাগে কেতিয়া জীৱ জন্তুৰ নিচিনা কৰিব নালাগে এতিয়া বগৰী গছৰ তলত এইবিলাক ভাল নেদেখে ন বাইদেউ আহক আপোনাৰ অভাৱ আছিল মানে ভিডিঅ'টো অথনিৰ পৰা খালি খালি লাগি আছিল এতিয়াহে সম্পূৰ্ণ হ'ব আপুনি আহিলে নহয় দিয়ক ষ্টাৰ্ট কৰক বাপৰে বাপ কৃষ্ণ মানে এই গিৰিয়েক আহি নেপালে টাইমত আহি পোৱা হয় বেচেৰা চুলি বেপাৰীটো এনে পিটন খালেই হয় লগতে বাইদেউ মেখেলা টেঙিছে দৌৰিবলগীয়া হল হয় এইটো কনফাৰ্ম এই বস্তুটো বাকী বেলেগ যি কিয়ে নহওক গিৰিয়েক সেইটো কিবা হওক সেইবিলাক কথা বাকী ডেন্সটো ভাল লাগিছিল নপৰ আকৌ এবাৰ চাওঁ আৰু বেটা তই তাৰ তবলা বজোৱাৰ ষ্টাইল কি চাবা মানে ইয়াৰ ই মস্ত এটা হাৰামি ই সেইদিনাখন আমাৰ ঘৰলৈ আহিছে আমাৰ মায়ে ইমানখিনি খৰচ চলি দিলে তাক বিনিময় সি দিছে এটা সৰু ফুটা পেকেট দি থৈছে কিন্তু আজি তাৰ হাঁহি তবলা বজোৱা ষ্টাইল কনফাৰ্ম এবাৰ নবক বাল্টিংটো দি থৈ গ'ল নহলে বই ইমানখিনি ডেন্স কৰিব নে বাল্টিং নোপোৱাকে কলো লৰাকে যে মিছৰ হে এইটো ক'ৰ বাচ্চা আহি মোৰ ওচৰত পৰিলে দেচোন চাওক কি কয় কলো লৰাকে যে মিছৰ ছোৱালী লাগে তেতিয়াহ'লে আমাৰ নিচিনা বাচ্চাৰ নিচিনা কথা কোৱা ছোৱালীবোৰৰ কি হ'ব ও তোমালোকৰ নিচিনা বাচ্চাৰ কথা কোৱা ছোৱালীবোৰৰ কাৰণে তোমালোকৰ কাৰণে আমি ধুনু মুনু সৰু সৰু গলু মটু চাই ল'ৰা ছোৱালী চাই দিম কি আছে তো এতিয়া যোৱা মোৰ ৰোজ ভিডিঅ'টো তোমাৰ কাম নাই কাৰণ তোমাৰ আমি ৰোজ কৰিব নোৱাৰো তুমি আমি বাচ্চাক ৰোজ নকৰো তো যোৱা তুমি টাটা বাই বাই গল্ডে মানে ৰোজ ভিডিঅ'টো বাচ্চাই গৈছে ঘৰত খাই তেজপাতকেইটাটো শান্তি নিদিয়ে না এতিয়া ৰোজ ভিডিঅ'টো মই বাচ্চালৈ ঘূৰি ফুৰিব লাগিব তো আমি নেক্সট ভিডিঅ'ত যাম এ ৰখা কি কৰিছা ষ্টপ কি ষ্টপ কন্টিনিউ আমি আছো মানুহে কয় ন সঁচা ভাল পোৱা থাকিলে মানে এইবিলাক থাকিব লাগে বুলি নহলেতো তুমি মোক এৰিয়ে দিবা বেটি মানুহেতো নেটও কয় যে পঢ়া শুনা কৰি কিবা এটা কৰ নহলে গিয়েৰৰ ঘৰত গৈ আগলে বাচন ধুব লাগিব কিন্তু সেইটোতো বুজি নাপাওঁ এইবিলাক তাই বুজি নাপায় কিন্তু যাহে মানুহে ক'লে যে কাপোৰ নকৰিলে ৰিলেশ্যনশ্বিপত ব্ৰেকআপ হ'ব তাই কাপোৰ খুলিবলৈ আহি চিধা ৰুম পালেহি বয়স সিহঁতৰ 16-17 বছৰ কিন্তু কণ্টেণ্ট কি চাবা কাপোৰ খোলা কণ্টেণ্ট সিহঁতৰ পাগল নেকি তুমি অলপ তললে কৰা জৰুৰী নহয় সঁচা ভাল পোৱা কেৱল শৰীৰৰ পৰাই কৰিব পাৰি কাৰণ সঁচা ভাল পোৱা অন্তৰৰ পৰা কৰা হয় কাৰণ মই তোমাক ভাল পাওঁ তোমাৰ শৰীৰটোক নহয় ও মাই গড ইমান ধুনীয়া সংস্কাৰ আমাক এনেকুৱা সংস্কাৰ দিয়ে নাপালে মা দেউতাই মানে তাই সি গাৰ্লফ্ৰেণ্ডক লৈ পেলাই ৰুমত গৈছে আৰু ৰুমত গৈ পেলাই সি কি ভাষণ দিছে মই তোমাক ট্ৰুলি ভাল পাওঁ তোমাৰ লগত একো কৰিবলৈ অহা নাই আৰে বেহেনকে লৰে যদি একো নকৰ তেনেহলে ৰুমত লৈ গৈছো কিয় ইহঁতৰ ওপৰত কোনেও বেয়া কমেণ্ট নিদিয়া যাতে কাৰণ ইহঁতৰ সংস্কাৰ যিটো সংস্কাৰ এটা কণ্টেণ্ট যিটো ইহঁতে লৈছে একদম নেক্সট লেভেলৰ কণ্টেণ্ট লৈছে আমি ইহঁতৰ লগত টক্কৰ দিব নোৱাৰো তো ইহঁতৰ এই সংস্কাৰখিনি চাই আমি আজিৰ ভিডিঅ'টো ইমানতে থওঁ এই ভিডিঅ'টোত দেখি চাই যোগেনৰ ওপৰত কেনেকুৱা এটা অত্যাচাৰ চলি আছে তো তাৰ কাৰণে জাষ্টিছ ফৰ যোগেন কমেণ্টটো কৰি থৈ যাবা ধুনীয়াকে জাষ্টিছ ফৰ যোগেন বুলি বাকি আজিৰ ভিডিঅ' এইবাৰনে আছিল থেংক ইউ ফৰ ৱাচিং এণ্ড লাভ ইউ অল